নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আসাম ডিজিটেল হেল্পলৈ মই দীপাংকৰে স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত আপোনালোকক শিক্ষা, বাণিজ্য আৰু টেকন'লজি বিষয়ে সকলোবিলাক নতুন খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক। বলক আজিৰ বাতৰিটো চাই লওঁ। আজিৰ বাতৰিটো আহিছে মাৰুতি সুজুকি BS6 বাহন 10 মাহত 5 লাখখন বিক্ৰী। বলক আমি বাতৰিটো বিতংভাৱে চাই লওঁ। 22 জানুৱাৰী দেশৰ বৃহৎ বাহন নিৰ্মাতা মাৰুতি সুজুকিয়ে বহুকেইখন BS6 বাহন বজাৰলৈ মুকলি কৰি পুৰস্কাৰ লাভ কৰিছে। কোম্পানীটোৱে বিভিন্ন অফাৰ দি যোৱা 10 মাহত 5 লাখ BS6 প্ৰযুক্তিযুক্ত বাহন বিক্ৰী কৰিছে। বাধ্যতামূলক সময়সীমাতকৈ এবছৰৰ আগেয়ে 2019 চনৰ এপ্ৰিলত মাৰুতি সুজুকিয়ে কোম্পানীটোৰ প্ৰথমখন BS6 অনুৱৰ্তী পেট্ৰল বাহনৰ সূচনা কৰিছিল। কোম্পানীটোৰ BS6ৰ অধীনত পেট্ৰলৰ এল্টো, ইকো, এছ-প্ৰেছ, চেলেৰিঅ, ৱেগনাৰ, ছুইফ্ট, বলেনো, ডিজায়াৰ, আৰ্টিগো আৰু XL6 আদি মডেল অন্তৰ্ভুক্ত কৰা হৈছিল। বলক আমি অন্য বাতৰিটো চাই লওঁ। ৰয়েল এনফিল্ডৰ নতুন হিমালয়ান মুকলি। বলক আমি বাতৰিটো বিতংভাৱে চাই লওঁ। ৰয়েল এনফিল্ড হিমালয়ানে ভাৰতৰ লগতে বিশ্বতে দুঃসাহসিক টুৰিঙক নতুনকৈ পৰিভাষিত কৰিছে। আধ্যাত্মিক জগত দ্য হিমালয়াৰে ৰয়েল এনফিল্ডৰ 60 বছৰীয়া স্থায়ী ইতিহাসৰ দ্বাৰা অনুপ্ৰাণিত এই মটৰচাইকেলখন দক্ষ ৰাইডিং উৎসাহী আৰু উচ্চাকাংক্ষী দুঃসাহসিক চালকসকলৰ বাবে একচুটযোগ্য আৰু আকৰ্ষণীয় বিকল্প হৈ উঠিছে। 2016ত মুকলি হোৱা উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্মিত এই মটৰচাইকেলখন প্ৰকৃততে এখন বহুমুখী আৰু অফ-ৰোড সক্ষম মটৰচাইকেল। এই যাত্ৰাক আগুৱাই লৈ গৈ মধ্যমবৰ্গৰ মটৰচাইকেল নিৰ্মাতা ৰয়েল এনফিল্ডে আজি BS6 ইঞ্জিনযুক্ত নতুন হিমালয়ান মুকলিৰ কথা ঘোষণা কৰিছে। নতুন হিমালয়ানে ইয়াৰ প্ৰকৃত বহুমুখী আৰু শক্তিৰ ধাৰা অটুট ৰাখিছে আৰু ছুইচেবল ABS বৈশিষ্ট্য সংযোজনেৰে চালন অনুভৱ অধিক আকৰ্ষণীয় কৰি তুলিছে। ABS ছুইচ অফ কৰিলে ৰিয়েৰ হুইল লক হৈ যাব আৰু অফ-ৰোডত চলোৱাত সহায়ক হ'ব। ইয়ে দুঃসাহসিক যাত্ৰা আৰু ট্ৰেইল ৰাইডিঙৰ অনুভৱ প্ৰদান কৰে। চালকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হিমালয়ানত সংযোগ কৰা হৈছে হেজাৰ্ড ছুইচ, যিয়ে আন চালকক সম্ভাৱ্য দুৰ্ঘটনাৰ প্ৰতি সতৰ্ক কৰি তুলিব। তদুপৰি উন্নত ব্ৰেক মেকানিজমে এক আৰামদায়ক চালন অনুভৱ নিশ্চিত কৰে। এই নতুন মটৰচাইকেলখনত লগতে আগবঢ়োৱা হৈছে উন্নত ছাইড ষ্টেণ্ড, যাৰ সহায়ত যিকোনো স্থানত সহজে পাৰ্ক কৰিব পাৰিব। নতুন ৰয়েল এনফিল্ড হিমালয়ানখনে দুটা ডুৱেল টন ৰঙৰ সৈতে 3টা ৰঙত উপলব্ধ হ'ব। লেক আৰু ৰক ৰেড ইয়াক ইতিমধ্যে উপলব্ধ স্নো হোৱাইট, গ্ৰেনাইট ব্লেক, স্লিট গ্ৰে আৰু লেভেল গ্ৰেৰ পৰ্টফলিঅ'ৰ সৈতে একেলগ কৰা হৈছে। মটৰচাইকেলখনত 3 বছৰৰ ৱাৰেণ্টি আগবঢ়োৱা হৈছে আৰু ই ভাৰতত থকা ৰয়েল এনফিল্ডৰ বিপণীসমূহত স্নো হোৱাইট আৰু গ্ৰেনাইট ৰঙৰ মডেল 1,68,811 টকা এক্স-শ্বৰুমত উপলব্ধ হ'ব। স্লিট গ্ৰেৰ মূল্য হ'ব 1,89,556 টকা এক্স-শ্বৰুম আৰু নতুনকৈ মুকলি কৰা ডুৱেল টন ৰং ৰক ৰেড আৰু লেক ব্লুৰ মূল্য হ'ব 1,91,401 টকা। বন্ধু-বান্ধৱীসকল, বলক আমি অন্য বাতৰিটো চাই লওঁ। অন্য বাতৰিটো আহিছে বাজাজৰ ফালৰ পৰা। বাজাজ চেতকৰ বুকিং ফেব্ৰুৱাৰীৰ পৰা। কোম্পানীটোৰ ৱেবছাইটত 2000 টকা আগধন দি কৰিব লাগিব বুকিং। বৈদ্যুতিক অৱতাৰ হিচাপে হ'লেও বাজাজ চেতক 14 বছৰৰ পাছত পুনৰ ঘূৰি আহিছে। এই নতুন বৈদ্যুতিক স্কুটাৰখন দেশত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে আৰু দেশত বিক্ৰী কৰাৰ সমান্তৰালভাৱে 2020 চনত সম্ভৱতঃ ইউৰোপীয় বজাৰলৈও ৰপ্তানি কৰা হ'ব। KTM ডিলাৰশ্বিপৰ জৰিয়তে পুনেৰ 5 ঠাইত আৰু বেংগালুৰুত 13 ঠাইত এই দুচকীয়া বৈদ্যুতিক বাহনখন বিক্ৰীৰ বাবে বজাৰত মুকলিৰ ব্যৱস্থা হৈছে। ভিন্ন ৰূপত বজাৰত উপলব্ধ হোৱা বাহনখনৰ মূল্য হ'ব
1 লাখৰ পৰা 1.15 লাখ টকা ফেব্ৰুৱাৰীৰ পৰা কোম্পানীৰ ৱেবছাইটত 2000 টকা ডাউন পেমেণ্ট দি বুকিং কৰিব পাৰিব আৰু মে মাহৰ পৰা বাহনখন বিতৰণ কৰা হ'ব তেনেহলে বন্ধু-বান্ধৱীসকল আজি বাতৰিকেইটা এইকেইটাই আছিল আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক কিয়নো আমি আপোনালোকৰ মাজলৈ শিক্ষা বাণিজ্য আৰু টেকনলজি বিষয়ৰ নতুন খবৰবিলাক আপোনালোকৰ মাজলৈ আগবঢ়াই গৈ থাকিম তেনেহলে বন্ধু-বান্ধৱীসকল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম